এইজনেই হৈছে গুণ অৰ্থাৎ ঋতুৰ ভায়েক আৰু ঋতুৱে ভায়েক গুণক সৰুৰ পৰাই একো এটা কাম কৰিবলৈ দিয়া নাই, কেৱল পঢ়াতেই ব্যস্ত কৰি ৰাখে। এইজনেই হৈছে ঋতু অৰ্থাৎ গুণৰ এজন বহুত ভাল ককায়েক। অৰ্থাৎ মাক দেউতাকে তেওঁলোকজনক এৰি যোৱাৰ পিছৰ পৰাই ঋতুৱে গুণক তালি তুলি ডাঙৰ দীঘল কৰিছে। গুণ পানী এগিলাচ আনচোন। দাদা তুমি বহাচোন, মই লৈ গৈ আছো। লোৱা দাদা। বাৰু ৰ'বাচোন, তুমি যে ইমান কষ্ট কৰি আছা মোকো তোমাৰ দিব পাৰা। চা গুণ, পঢ়াই পঢ়ে ৰুৱে পাণ, আৰু এই তিনিয়ে নিশ্চিন্তে আন। গতিকে তই কেৱল পঢ় আৰু পঢ়। নহয় তথাপিও চা গুণ, তোক মই সৰুৰে পৰা অৰ্থাৎ মা দেউতা ঢুকুৱাৰে পৰা তোক মই কোনো কষ্টকৰ কাম কৰিবলৈ দিয়া নাই, আৰু তোক লৈ মোৰ বহুত সপোন আছে। গতিকে তই পঢ় গৈ যা, আৰু পৰীক্ষালৈ বেছি দিন নাই। হ'ব, কিন্তু তুমিও নিজকে অলপ কেয়াৰ ল'বা। হ'ব বাৰু, যা। ঐ আহিল কণ্টিলৰ পেছৰ আকৌ আহিল, ঐ আহিল। ঐ ৰ হয়তোলে নেচাও কিয়? নিজে কেনেকে উৰপিটি মৰিছে। চাওঁ। হয়তো ঋতু বোলাটো নহয়নে? হয়তোৱে গুণামহ এটা পঢ়িছে। ঐ আই মাতচোন তাক মাত। এওঁৱেই হ'ল কণতিলৌ। গাঁৱৰ প্ৰত্যেকটো কূটনীতিয়া কামত ককায়েক ভায়েকৰ মিলা প্ৰীতিৰ মাজত হেঙাৰ হিচাপে থিয় দি এওঁ খুব ভাল পায়। মুঠতে কূটনীতিয়া কামত একদম পাকৈত ব্যক্তি। কেনেকৈ মাতিবি? সৌ গুণামহটো ঘৰতে আছে। কেনেবাকৈ ওলাই আহিব লাগিলে কোলাহী ৰঙা কৰি পেলাব। আকৌ এওঁ হ'ল ৰূপেশ্বৰ, কণতিলৌৰ এছিষ্টেণ্ট। সকলোবোৰ কূটনীতিয়া কামৰ খবৰবোৰ এওঁৱেই কণতিলৌক যোগাৰ ধৰে, আৰু প্ৰত্যেকটো বেয়া কামৰ আৰম্ভণি এওঁলোক দুজনৰ পৰাই আৰম্ভ হয়। মা, হয়তো ঘৰতে আছে নেকি? তেতিয়াহ'লে যাওঁ বল। তই গুণামহটো চৰিবলৈ যোৱাৰ উমান লৈ থাকিবি। বল এতিয়া, বল। তই মোৰ এছিষ্টেণ্ট সদায় এছিষ্টেণ্ট হিচাপে থাকিবি। এছিষ্টেণ্ট ফ'ল' মি। ভাত দেখোন কেইটামানহে আছে, দুজনলৈ নুজুৰিব। হ'ব দে, গুণে ইমান ভালদৰে পঢ়ি আছে, গতিকে সিয়েই ভাতকেইটা খাওক। মই পিছত খাম দে। গুণ, ভাত খাহি আহ। গৈছো ৰবা, নোট এটা লিখি আছো। আহ, সোনকালে আহ।
অঁ তুমি খালানে? মই নাই খোৱা, খাম ৰ। মানে অলপ আগতে মই জলপান কেইটামান খালোঁ, গতিকে তই এতিয়া খাই ল, মই অলপ পিছত খাম। ঠিক আছে বাৰু, কিন্তু সময়মতে খাবা দেই। খা খা, ভালদৰে খা খা। ক'লৈ যাওঁ? মই ধুম নহয়, এই তুমি ইমান কাম কৰি আছা, নালাগে নেকি? মই ধুই দিয়া। কৈছোঁ নহয়, তই যা। হ'ব দিয়া, মোৰ নোটাও লিখিবলগীয়া আছে। হ'ব দিয়া, ঠিক আছে। হওক দে, তাৰ পেটটো ভৰা মানে মোৰো ভৰা। দাদা, মই নীলমৰ ঘৰৰ পৰা আহোঁ, নোট এটা নিব লগা আছে। যা বাৰু, কিন্তু অলপ সাৱধানে থাকিবি। নীলম ল'ৰাটো ইমান ভাল নহয়। অ'কে, হ'ব দিয়া, মই নোটটো ল'ম, জাষ্ট যাম আৰু হ'ব আহিম। বাৰু, তই যা, কিন্তু সোনকালে আহিবি। অ'কে, হ'ব দিয়া, ঠিক আছে, ঠিক আছে। কণ গুণামতো চৰিবলৈ গ'ল, সৰুটো দেখিছনে নাই? ঐ চাওঁ। হয়, ঐ মুখখন ঘূৰা, ঐ দেখিলে চোচা মাৰি আহিব। ঐ ৰূপে, ঐ গুণামতো গ'লনে নাই চা। গ'লৈ, এতিয়া ব'ল ঋতুকলত ঠেকিচি থৈ আহোঁ। ইয়াৰ মুখখন বৰ চোকা, গুণামতো থাকিলে যে বেছিকে চল পায়। ব'ল। ঠিকেই কৈছ এতিয়া ব'ল, কথা পাতি দেৰি নকওঁ, ব'ল। ঐ ঋতু, ঐ লাগিছ। নাই অ', চোতালখন অকণ চাফা কৰি আছোঁ। বাৰু লাগ, কিন্তু তই যে ইমান উপিতি মৰিছ, ভায়ে দেখোন আড্ডা দিবলৈ গ'ল। মুখত লেকাম ৰাখি কথা ক'ব, গুণ তেনেকুৱা ল'ৰা নহয়। আৰু ৰ'বচোন, আপোনালোকে যে তাক গুণামো বুলি কৈ থাকে, তাৰ নিৰ্দিষ্ট নাম আছে, গতিকে আপোনালোকৰ ব্যৱহাৰ ভাল কৰিব। আৰে ইয়াৰ মুখখন একেবাৰে লাওপাত কচুপাত। হ'ব এই ইমান ভাতৃপ্ৰেম দেখুৱাব নালাগে। তই যে ভাইৰ কাৰণে আমাক ইমানখিনি কথা শুনালি, আমিও চাম তোৰ ভায়ে তোক কিমান ভাল পায় আৰু কিমান সৎ হৈ থাকে। হ'ব, মোৰ ভাইটি তেনেকুৱা নহয়। মই তাক মা দেউতা ঢুকোৱাৰ পৰাই এই দুখন হাতেৰে তুলি তুলি ডাঙৰ কৰিছোঁ, গতিকে আপোনালোকৰ অৰ্থহীন কথাৰ মোৰ দৰকাৰ নাই। তোৰ মুখখন বৰ চলে। মোৰ মুখখনেই নহয়, মোৰ হাত ভৰি সকলো সমানে চলে। আৰু মোৰ এতিয়া মুখখন চলি আছে, আৰু অলপ সময়ৰ পাছত হাত ভৰি সকলো সমানে চলিব।
আৰু যে এয়া দেখিছে জেওৰা আৰু অলপ সময়ৰ পাছত ইয়াৰ এডালো নাথাকিব গতিকে ভালে ভালে কৈছোঁ ইয়াৰ পৰা যাওক নহ'লে কথা বেয়া হ'ব ঐ বল নহ'লে এই বয়সতে দেশৰ আঁৰকেইডাল হেৰুৱাব লাগিব বল 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 তোক কেনে তোক পাৰিনে কম তোক কেনে পাৰি এইবোৰ মানুহক এনেকুৱাই কৰিব লাগে ঐ ইমান দেৰি কৰিলি যে শুন কি হৈছে তোৰ মানে দাদা নীলমে নমস্কাৰ আপোনালোকে চাগে ভাবিছে যে আমি এই শ্বৰ্ট ফিল্মখন আধাতে কিয় সামৰিবলগীয়া হ'ল মানে কথাটো হ'ল কি এই শ্বৰ্ট ফিল্মখনৰ স্ক্ৰিপ্টখন বহুত দীঘল আৰু যদিহে আমি এই গোটেইখন স্ক্ৰিপ্ট আমি এই এটা ভিডিঅ'তে আমি জুৰিবলৈ চাওঁ তেতিয়াহ'লে এইখন শ্বৰ্ট ফিল্ম নহয় লং ফিল্ম হ'ব চ' আমি ভাবিছোঁ যে ইয়াৰ দুটা পাৰ্ট কৰোঁ গতিকে ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে ইতিমধ্যে চালে আৰু ছেকেণ্ড পাৰ্টটো চাবলৈ আপোনালোকে এটা কাম কৰিব লাগিব এই চেনেলত যে ছাবস্ক্ৰাইব বাটনটো আছে এই টাচ কৰিব লাগিব টাচ কৰাৰ লগে লগে কাষত আহিব এটা ঘণ্টি টাইপৰ আহিব আৰু তাত ক্লিক কৰিব একে ওপৰত থাকিব অল বুলি আহিব তাত ক্লিক কৰি থ'ব যেতিয়া আমি ছেকেণ্ড পাৰ্টটো আপলোড দিম অতি সোনকালে দিম গতিকে আপোনালোকে যেতিয়া আমি আপলোড দিম আপোনালোকৰ ওচৰলৈ আপোনালোকৰ মোবাইলত ডিৰেক্টলি ইউটিউবত গৈ পাব সেইকাৰণে আপোনালোকে এইটো কৰি থ'ব আৰু অতি সোনকালে আমি আগবঢ়াম আৰু আমাৰ সকলো টিমে বহুত কষ্ট কৰি আছে গতিকে টিমৰ মেম্বাৰ সকলোৱে কষ্ট কৰি আছে গতিকে আপোনালোকে এটা কাম কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব যে আমি পাৰিছোঁ নে নাই যিহেতু আমি জীৱনত ক'তো এক্টিং কৰি পোৱা নাই গতিকে সেইকাৰণে আপোনালোকক কথাটো অৱগত কৰিলোঁ গতিকে ধন্যবাদ জয় FM